নমস্কাৰ প্ৰিয় বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ নতুন ভিডিঅ'লৈ তথা আমাৰ এই ইউটিউব চেনেললৈ, য'ত আমি সদায় কিছুমান আছামিজ এষ্ট্ৰলজি বিষয়ক ভিডিঅ' আলোচনা কৰোঁ। আহকতে আজি ভিডিঅ'ত জানি লওঁ 5 তাৰিখে কোনকেইটা ৰাশিৰ ভাগ্য খুলিব গৈছে আৰু তেওঁলোকৰ ভাগ্যফল কেনেকুৱা হ'ব। কিন্তু তাৰ আগতে আপোনালোকক অনুৰোধ জনাই থওঁ যে আমাৰ চেনেলটো যদি ভিডিঅ'বিলাক ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰটো কৰিবই, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এই ধৰণৰ ভিডিঅ' সদায় পাই থাকিবলৈ। আহক এতিয়া আমি মূল ভিডিঅ'লৈ আগবাঢ়ি যাওঁ। বন্ধু-বান্ধৱীসকল, 5 মাৰ্চ শুক্ৰবাৰ 2021 চনত কেইটামান ৰাশিৰ বিশেষ ধৰণৰ ভাগ্য খুলিব গৈ আছে। এওঁলোকৰ ভাগ্য সুপ্ৰসন্ন হ'ব, যাৰ বাবে এওঁলোকে জীৱনত উন্নতি লাভ কৰিব, আগুৱাই যাব পাৰিব। পৰিয়ালত সুখ শান্তি ভাগ্য থাকিব, দাম্পত্য জীৱন সুখৰ হ'ব, প্ৰেম প্ৰণয় তথা ভাই ভনীসকলৰ লগত সম্পৰ্ক মধুৰ হ'ব আৰু স্বাস্থ্য আদি উন্নত হ'ব। কেৰিয়াৰ দিশত উন্নত হোৱা দেখা যায়, শিক্ষা দীক্ষা উন্নত হ'ব, চাকৰি ব্যৱসায় আদিতো উন্নত হ'ব। এই বিশেষভাৱে ভাগ্য জ্বলি উঠা ৰাশিকেইটা হৈছে কন্যা, কুম্ভ, সিংহ, কৰ্কট, মেষ আৰু বৃষ ৰাশি। বন্ধু-বান্ধৱীসকল, এইকেইটা হৈছে প্ৰধান ৰাশি যিকেইটা 5 তাৰিখে আটাইতকৈ ভাগ্যৰ ৰূপে পৰিগণিত হৈছে। যদি ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু সদায় ধৰণৰ ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।